বন্ধুসকল এটি মজা ভিডিওতে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে ব'লক আজি ভিডিওটো আৰম্ভ কৰোঁ। দেখিছে গাইছ একদম যিটো গৰম মাৰিছে মানে গাইছ থাকিব নোৱাৰা হৈছোঁ। তেন্তে কিনো কৰিম গাইছ, তেন্তে ব'লক আজি ধুনীয়াকৈ দেখিছে লগৰটোৱে পাৰি আছে আম, ধুনীয়াকৈ আমখিনি দেখিছে পাৰিছোঁ। তেন্তে ব'লক ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি দিনটোত কি কৰোঁ কি নকৰোঁ মই সকলোখিনি আপোনালোকক দেখাই যাম। দেখিছে গাইছ একদম এইটো সূৰ্য দেৱতাক চাওক, তেওঁ এৰি দিয়া নাই। যিডাল ৰ'দ মাৰিছে মানে একদম মানুহ ঘৰত থাকিব নোৱাৰা হৈছে। ফেন কি গছৰ তল কি একোৱে পাত্তা পোৱা নাই। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। দেখিছে গৰমত এয়া পাৰি আছোঁ আম, ধুনীয়াকৈ চাটনি বনাই খাম। তেন্তে ব'লক পাৰি লওক গোটেইকেইটা আম, গৈ চাঙত বহিম ধুনীয়াকৈ খাম, আপোনালোকক দেখাই যাম। হৈ গয়া ব'লক ধুনীয়াকৈ জলকীয়া ছিঙো, ধুনীয়াকৈ জলকীয়া ছিঙি লওঁ, দি পেলাই খাব লাগিব ধুনীয়াকৈ, একদম ধুনীয়াকৈ বহি পেলাই খাম। তেন্তে চাই থাকক ভিডিঅ'টো আপোনালোকে। দেখিছে গাইছ ধুনীয়াকৈ একদম জলকীয়া ছিঙি লৈছোঁ, ধুনীয়াকৈ একদম আমৰ ধুনীয়াকৈ চাটনি বনাম, জ্বলা দি পেলাই খাম। গৰম যি মাৰিছে উপায় নাই। পকা পকা লোৱা, পকা পকা লোৱা, পকা গাইছ জলকীয়াই নাই। দেখিছে গাইছ ধুনীয়াকৈ জলকীয়া ছিঙা হ'ল। এতিয়া যাওঁ গোটেই তলত আছে, তলত 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 সেয়া সেয়া ফকাচ দিলে চব পায়, সেয়া কণা সেয়া। দেখিছে গাইছ সোমাইছোঁ, সাপ চাপ ওলালে ভাল হ'ব। তো ব'লক গাইছ এতিয়া গৈ থাকোঁ, গৈ পেলাই ধুনীয়াকৈ যিটো গৰম দিছে আমখিনিও লৈ লওঁ, লৈ পেলাই গোটেইখিনি লগৰকেইটা আছে দুপেলাই খাম আৰু কিবা কিবি মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক আমখিনি ধুনীয়াকৈ ধুই লওঁ, ধুই লোৱাৰ পিছত ধুনীয়াকৈ কুটা হ'ব। দেখিছে একদম লগাই দিছোঁ ধুবলৈ, আম চাম ধুই একদম ধুনীয়াকৈ কুটি মেলি জলকীয়া চলকীয়া দি গোটেইখিনিয়ে খাম। তেন্তে আপোনালোকে চাই থাকক। যিটোহে গৰম দিছে দেখিছে 36 37 ডিগ্ৰী চেলচিয়াছ মাৰিছে। এইটো গৰম মাৰিলে যে আৰু মানুহ থাকিব কোনো ভৰসা নাই গাইছ। গাইছ দেখিছে ধুনীয়াকৈ নিমখ কটাই ল'লোঁ। তেন্তে ব'লক দিওঁগৈ। দেখিছে একদম ধুনীয়াকৈ আম কুটা হৈ গ'ল, গোটেইখন জলকীয়া দি মনোমোহা কৰি দিছে, দৃশ্যটো চাওক। গতিকে জলকীয়াকেইটা দেখিছে দিছে ধুনীয়াকৈ আমখিনি খাবা আৰু ধুনীয়াকৈ ৰঙা পকা কেঁচা মিঠা যিমান যি আছে যত যি আছে চব দিছে গৰমত একদম ধুনীয়াকৈ এতিয়া খোৱাতহে জোৰ। তেন্তে ব'লক আম চাম খাই পেলাই ধুনীয়াকৈ গছৰ তলত বহিম। আৰু কি কাৰণে ইমান গৰমৰ উত্তাপ বৃদ্ধি হৈছে মই আপোনালোকক গোটেইখিনি ক'ম। তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, কোনো স্কিপ নকৰিব। ব'লক তৰিয়া লৈ লৈছোঁ, এতিয়া ব'লক আম খাওঁ। দেখিছে ই কুটিলে মেলিলে ধুনীয়াকৈ এতিয়া আম খাই আছে। জ্বলা লাগিছে পাই গৈছে গাইছ, জলকীয়া দিছে, হাত পুৰি আছে দেখিছে, হাতত গুটি চাওক গাইছ। ব'লক খাওঁ গাইছ। দেখিছে বিৰাট জ্বলা আম, কোনে কৈছে খাই আছোঁ। দেখিছে বিৰাট জ্বলা, খাই মস্তি লাগিছে একদম গৰমত। আচ্ছা কেনেকুৱা লাগিছে খাই? মস্তি লাগিছে, গৰমত পাই গৈছে একদম। দেখিছে ধুনীয়াকৈ বহি পিনেও খুৰাই খাই আছে। তেন্তে দেখিছে যিমান হৈছে লাহে লাহে গৰমটো বাঢ়িছে। আম খালোঁ তবু গৰম লাগিছে, তো কি কাৰণে বাঢ়িছে মই আপোনালোকক কৈ আছোঁ। গতিকে দেখিছে গোটেইবোৰ মানুহে একদম পাহাৰত হওক ভৈয়ামত হওক গোটেইবোৰ গছ গছনি কাটি শেষ কৰিছে। সেই তাৰ ফলত গৰমৰ তাপটো গোলকীয় উষ্ণতাটো বৃদ্ধি হৈছে। দেখিছে মানুহবিলাকে গছ গছনিবোৰ যিমান আছে গছ গছনিবোৰ তাতো একপিনৰ পৰা ধ্বংস কৰি গৈছে কাৰণে লাহে লাহে গৰমৰ উত্তাপো বৃদ্ধি হ'বলৈ ধৰিছে। প্লাছ দেখিছে এজোপা গছো লৰা নাই, তো সেইকাৰণে দেখিছে ধুনীয়াকৈ কি কৰিব গাইছ। ধুনীয়াকৈ আম চাম খালোঁ, বৰ্তমান এতিয়া ৰাস্তাত আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া হাৱা লৈ আছোঁ। আৰু গাইছ দেখিছে আমি ধুনীয়াকৈ আম খালোঁ, খাই বৈ এতিয়া ধুনীয়াকৈ গাইছ গছৰ তলত বহি আছোঁ। মানে ইমানেই গৰম দিছে যে গছেও পাত লৰোৱা নাই, তো দেখিছে ধুনীয়াকৈ বহি আছোঁ। তো এতিয়া ঘৰ যাম, ঘৰত গৈ ধুনীয়াকৈ ফেনৰ তলত থ'ম। তো ভিডিঅ'তে আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু এনে ধৰণৰ মজা মজা ভিডিঅ'সমূহ পাই থাকিবলৈ। তো